Hi friends and welcome back to my YouTube channel. আৰু এয়া বস্তাত মানুহ ভৰাই পেলাই শ্বুটিং চলি আছে এটা চুৱা পাইছা নাই আকৌ? চাওকচোন বাৰু কি লতি ঘটি কৰিছে পইচা না হৈছে ৰেডি তাতে বান্ধিম যাই হৈছে তই হেফালৰ পৰা ধৰ একো নাই চাউলে মাতা দে তাতে যেতিয়া আইকা হঠিয়া দি মই সাইডত থাকিব নহয় আয়ে যেতিয়া জাকে জগ জগ উঠু তেতিয়া মই মিলাই থাকিম বাহ বকক লৈছে ঐ মোক বুলি কব পাৰা লাষ্টত মোক অপহৰণ কৰিছি তোৰ মাৰে ওপৰকে ৰেডি একচন ওই বা কি ওজন আছে ঐ বুঢ়ী বুঢ়ী তো ঠেলা এখন নাই চাইকেল এখন নাই 35 কেজি চলি জন্ম দিবা পাৰছিলি 35 কেজি চলি জন্ম দিছি বোলে সেইটো ভুল হৈছে বাৰু তথাপিও অলপ কাট কৰিব লাগিব আৰু ভিডিঅ'টোত মোক আহা যাওয়া খৰচটো দিবা লাগিব ইটা কোনা মৰবো এনকে এই কৰবে দাঙি আনছি কিন্তু এটা কথা মানবা লাগিব দেই এই আইজনীৰ মানে আইতাজনীৰ মাতটো একদম বহুত ভাল হৈ আছে মানে বয়স হিচাপে দেখাতৰ আৰু অৱস্থা দেখিছা কেনেকুৱা মাতটো বহুত ধুনীয়া হৈ আছে কিন্তু যারা নাজারা তো হে জানবে এগুলা র এখন এই ইঠি উঠে খোনাকক থৈছে মাকৰ ঘৰত থৈ ফেলা মোক ৰং চাইছি চাল্লাই হে মোক নিচিনা কথা কইব লাগে নেকি ৰ মোক ঠাগুৰি যাগে থৈ ল তাৰ পাছত ঠাইবা মোক একেবাৰে দুখৰ খাবা হে মোৰ গাঠি দিছো বা প্রশ্ন গাছি দিছিলা কইরা গাছি দিয়া নাই র অ্যাকশন no. Action. No. Action. এইটো দেওনা ভূত আনলা বয় হে ৰচোন ঐ বা মানে ভিডিঅ'ত এনেকুৱা দেখাই আছে পুতাকে মানে মাকক একদম জ্বালা কালা লগাই দিছি বিয়া পাতি ওই কি হইছে কি হইলে কি আনছা এইটো দেওনা ভূতে এই নহয় হুল্লি নকৰবি কিয়া তই হুল্লি কৰি আছা মোক চুখ খপালি মই হা ইমান কিয়া মানুহ খুনা মাক লাগি কি হইছে তোৰ হা কি নহয় ভাই চাউ নহয় এখন মানুহ ঐ মানুহে ঐ যে মানুহ না দেওনা এই ৰাস্তা ধৰণ কায়ে দেখা পাইছিল দেখা পোৱাৰ কাৰণে তাইক মই এনকে ভৰাই লৈ আহিছো এই হেতু যে বৰ খেলি মেলি কৰি থাকে গম পাইছান নাই হেতু বৰেটো দেখো মাৰি ধৰি শেষ কৰি পেলছি এই আকৌ আনছো মই আইও হুলি আহিল না এই তই মাক হুলি নকৰবি আৰু তই হুলি নকৰবি ৰ মানুহ যে ভুকি হব আহি মানুহ কি মনে থাক থাকি নাথা একদম মনে বাস কি হইছে বুড়ি কি হইছে কি আনকে মৰি আছ তই তই আমাৰ হেৰিত এই দুটা জাতি ঘটা নিয়মে আছে তই ইতিয়াই ভালে থাকে মা আনি এই দেখা না কি কথা কইছ কাক পুতা তা দুটা কাম মই দুটা কাম দিম দিলেও দিম তো দুটা
কি হৈছে বুঢ়ী কি দেখাব মই খোৱা নাই মোৰ কি কৰিলো মই এনেকুৱা কান্দি থাকি ই যেতিয়া ওলাই ডাল মাৰিব তই মোক কি দেখা পালো হে ভগৱান চক খাই পেলাই এইখিনি কথা নকৰি চলি নিচিনা নহ'লে মই একেবাৰে কি ক'লো চলিটো কি দেখা পালো মই এই দেও নাই ভূতে ভাগ্যত নঘটে 2-3 দেখা পাইছো তোৰ কি ধান্দা এই লৰু লৈ আছো গৰুটো বিচাৰি আছো কালি লৈ আহিছা তোৰ আগতে মই চাইছিলো তই আছে 2 দিন মান তই এইটা কুটাই হেঙাৰ গালা এইখিনিতে থাকে এইখিনিতে থাকে তাই হে মাতাই গৰু বিচাৰা নহয় গৰু বিচাৰা দাদা দেখি গৰুটো সদায় এইখিনিত থাকে সেইখিনিতে থাকে তোৰ স্বভাৱ চৰিত্ৰ মই আগে খবৰ হয় পুৰা একদম মুচন্দি বহি আছে আৰু নেকি খুব ভাল হৈছে হে চেঙালিকাৰ বাইকৰ পিছত উঠি ফুৰা হে তাকাতো আই নিচিনা ভাগ্যৱান মানুহ নায়ে কোন বুঢ়ী এনেকে কৰিছে হয়নে নহয় মানুহটো কিন্তু লেঙেৰা হ'ব পৰা কিন্তু আছা কিন্তু দোকানদাৰ আগত দিবা ওলে একচন আৰু খুব খাবা কথা নাই সোনকালে ভালে ভালে যা নহ'লে একচন একেটা স্বভাৱৰ কাৰণে লাগি চাল্লা তোক ঘৰত যাই মই ঘৈণীয়েকো কম আৰু গাঁৱৰ মানুহকো কম তই কেইপানী মাছ ধৰিছা মই খাই ল'ম তোক চাল্লা চুৱাৰ একদম বিহুত লাল কালাৰ দিছে আৰু আজি নাই বিহুত একদম পুৰা লাল কালাৰ দিছে আজি কোৱেশ্যন শ্বুটিং কৰাৰ কথা কি ক শ্বুটিং কৰাহে বুজি যাব নেকি হয় নেকি সিহঁতে শুনাইতো শুনবয়ে আমি শ্বুটিং কৰাইহে জানছো কি কৈছো কি কৰা নাই তো আজি শ্বুটিং সামৰণি মাৰিলো আমিও ঘৰত যাব লাগিব আৰু আয়ো ঘৰত যাব হয় কি কৰি আছা এতিয়া বৰিয়াৰ আকৌ গেল বৰিয়াৰে বৰিয়াটো কথা নকবি আজি গা চোৱা বৰি খাই নিদিয়ে খাই নিদিয়ে বা পুতেৰে আৰু আমাৰ ধান পৰি গেল মুড়ি লাৰু বনোৱা ধান হয় এই চাহ বুটলি লওঁ এই লওঁ তো ভিডিঅ'টো আজি ইমানটা সামৰণি মাৰিছো আকৌ নেক্সট যেতিয়া আহোঁ তেতিয়া দেখাম তো বাই বাই আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু দাদাহঁতৰ চেনেলটো মাই চেনেল আছে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই ফাইনেলি আইক আমাৰ ঘৰত লৈ আহিলোঁ নে আই ঘৰটো কেনে লাগিল আমাৰ আমাতকে বহুত বহুত বেয়া অলপ ফ্ৰিজ বান্ধি দিওঁ খাবি নেকি ফ্ৰিজ বান্ধি ফেনখন দাও খামেই ফেন দি ফ্ৰিজৰ পানী দি এটা গাড়ী ক'ত আছে গাটা কিনি থাকবি নেকি তই তাতে গাটাটো গাটা থাকবি হে দে